মই বিপ্লৱী। কিন্তু মই ৰাজপথত আন্দোলন নকৰোঁ, কাৰো প্ৰতিমূৰ্তি দাহ নকৰোঁ। মই অনশনৰ ভাও ধৰি কেতিয়াও কাৰো ওচৰত মেনেজ হ'ব নোৱাৰোঁ। মই প্ৰতিবাদ কৰোঁ নীৰৱে, মৌনতা মোৰ প্ৰতিবাদৰ ভাষা। কেতিয়াবা কলমেৰে নিগৰে মোৰ মনৰ মাজৰ বিদ্ৰোহখিনি, বগা কাগজত আগবাগ কৰোঁ মই। মানুহৰ পৃথিৱীত মানুহবোৰক মানুহৰ দৰে জীয়াই থাকিবলৈ নিদিয়া দানৱবোৰক মই কলমৰ নিফেৰে খুচি খুচি বাৰে বাৰে হত্যা কৰোঁ। কিন্তু সিহঁত আকৌ জি উঠে, আমালৈ চাই মুখ বিকটাই হাঁহে। কি বিভৎস সিহঁতৰ চেহেৰা। সিহঁতি পিন্ধি থকা মুখাবোৰ মই আজৰি খোলোঁ, আকৌ পিন্ধি লয় নতুন এখনি মুখা। সিহঁতৰ বাবেই মোৰ আয়ে প্ৰতিদিনে কান্দে। মোৰ দৰে বহুতেই গাত আঁকি ল'ব লগা হৈছে নিবনুৱাৰ দাগ। পিতাই প্ৰতি টোপাল ঘামৰ বিনিময়ত যোগাৰ কৰি দিয়া টকাকেইটাৰে আমিবোৰে যোগাৰ কৰিছোঁ মহাবিদ্যালয়, বিশ্ববিদ্যালয়, ডিগ্ৰী। হোষ্টেলৰ পৰা যেতিয়া ফৰ্ম ফিল-আপৰ ফিজ বিচাৰি ঢপলিয়াই আহোঁ ঘৰলৈ, তেতিয়াই আই পিতাইৰ হিচাপ নিকাচ আৰম্ভ হৈ যায়। আয়ে পোহা ছাগলীকেইটা মই গম নোপোৱাকৈ বিক্ৰী কৰি মোৰ হাতত তুলি দিয়ে খমখমীয়া নোট। আই পিতাইৰ আশা, আন্ধাৰৰ পিছত পোহৰ আহিব। ফাইলটো বুকুত বান্ধি অফিচৰ দুৱাৰে দুৱাৰে দৌৰোঁ। ইণ্টাৰভিউ দিওঁ, বাৰে বাৰে পাছ কৰোঁ। কিন্তু চাকৰিটো বিনিময় হয় লাখ লাখ টকা। এনেকৈ হাৰি যাওঁ জীৱনত। আমিবোৰ বানপানীত কক বকাইছোঁ, দিছপুৰৰ স্থায়ী বাসিন্দাসকল। আকাশ মাৰ্গেৰে আহিছে আমাক চাবলৈ, দূৰবীন চকুত লগাই ওপৰৰ পৰাই আমাৰ দুখৰ উমান লৈছে। সহানুভূতি দেখুৱাই আমালৈ ছটিয়াই দিয়া এমুঠিমান পচা চাউল দাইল কেইটাতো ৰাজনীতি চলিছে। সীমান্তত আমাৰ গাঁওবোৰ জ্বলিছে, ঘৰবোৰ জ্বলিছে, আমাৰ মানুহবোৰ ঘূণীয়া হৈছে। আমাকেই সুৰক্ষা দিয়া আমাৰ জোৱানবোৰ শ্বহীদ হৈছে। প্ৰসৱৰ যন্ত্ৰণাত ছটফটাই থকা মানুহজনীক এৰি ডাক্তৰ বিচাৰি যোৱা মানুহজন জুইত জাহ গৈছে। তাৰ পাছত আমাক শৰণাৰ্থী আখ্যা দি আমাৰ জীৱনবোৰকলৈ নিকৃষ্ট ৰাজনীতি কৰিছে। অসম গৌৰৱ কাজিৰঙাত থকা এশিঙীয়া গড়কেইটাই প্ৰতিদিন ভুগিছে মৃত্যু আশংকাত। সিহঁতৰ খৰ্গবোৰ কাটি নিছে, বাৰে বাৰে টেলিভিছনৰ নিউজ চেনেলত প্ৰচাৰ চলিছে। চোৰাং চিকাৰীৰ লগত হাই প্ৰফাইল নেতাৰ হাত আছে। হেৰ' তহঁতৰ হাতবোৰ আমিয়ে দীঘল কৰিলোঁ। ভাবিছিলোঁ দীঘল হাতবোৰে আমাক সুৰক্ষা দিবি, কিন্তু তহঁতি আমাৰ ডিঙি চেপি ধৰিলি। আমাৰ আইৰ মুখৰ মাত আজিও চেপি চেপি ওলায়। ভাষা, জাতি, মাটি সুৰক্ষাৰ নামত তহঁতি আমাৰ আৱেগৰ সৈতে খেলা কৰিলি। কিমান দিন চলিব এই চতুৰালি? তহঁতি পাহৰি গলি নেকি তহঁতৰ বিলাসী জীৱনটো যে আমিয়ে গঢ়ি দিয়া? আৰু বেছি দিন নাই, আকৌ আহিবি আমাৰ মাজলৈ, মুখত কৃত্ৰিম হাঁহি এটা সানি। নমস্কাৰ জনাবি আমাক। তেতিয়া তহঁতি কেতিয়াও হাঁহিব নোৱাৰাকৈ মুখবোৰ কলা কৰি দিম। আমি চিঞৰি চিঞৰি আন্দোলন নকৰোঁ। এদিন বুজিবি আমাৰ মৌনতাৰ ভাষা, কাৰণ আমি যে মৌন বিপ্লৱী।